हेलो गाइस वेलकम टू ज्ञानोजल बरसेकिया ब्लॉग। आज आम हाउलीले जाम। एया आमार राइड आम गोटेकिटा रखी आसो। एतिया आम सब एतिया हाउलीले गई पेলাই आपनलोকৰ লগত राग चामगे। सो एतिया एखन आमार बाहन देই, एखन बाहन। सो बोलक आम हाउलीले जाम, आम राग चामगे। আমি এতিয়া হাউলি আহি পাইছোহি। এয়া মেইন গেট, প্ৰথমখন গেট চাওঁ। এখন প্ৰথমখন গেট হয়। আমি বাইককেইখন পাৰ্ক কৰিবলৈ আহিলোঁ এয়া হাউলি সাহিত্য সভাত। এয়া চাওক ভাল পাৰ্কিং, ইয়াত বেয়া পাৰ্কিং নহয়, মানে ভাল পাৰ্কিং হয়। আপোনালোকৰ হাউলি ৰাগ মহোৎসৱ দি আছে। আহক দাদা বাইদেউ, দেৰি নকৰি ঘৰ ঠাই ঘূৰা ফুৰা নকৰি 25 টকাত পেডেলি বাইক লৈ যাব লাগিব। আৰু বন্ধুসকল, আজি এই বাইকখন লৈ যেতিয়া যাব আপোনালোকে পৰীক্ষা কৰিব। যেতিয়া আপুনি এই বাইকখন বাতৰি কাকতত প্ৰকাশ পাব ৰিজাল্টটো, আৰু পিছফালে মোবাইল নম্বৰ দিয়া আছে। যিসকল দৰ্শনাৰ্থী আজি এই বাইকখনৰ আশাত ৰখি আছে, আপোনাৰ ভাগ্য গুৰুত্ব First prize, 650 Royal Interceptor 2 silencer. এটা 25 টকা বেনেলি আমি টিকেট ললো। এটা এটা মই দুটা টিকেট লৈছো। আপোনালোকে দেখিলে এতিয়া আমাৰ বেনেলি বাইক দি আছে, ছুপাৰ বাইক 25 টকাত। আপোনালোকে 25 নম্বৰমানলৈকে ইয়ালৈ আহিব পাৰিব। আৰু লটাৰী হয়, তাৰ ভাইটত কি আছে কোনে জানে। ইয়াত দিছে আপোনাৰ নিঞ্জা, এখন নিঞ্জা 300। ইয়াত সব 25 টকীয়া টিকেট। সো 25 টকাৰ ইয়াত দিছা আপাচে। তো ইয়াত আছে আপোনালোকৰ যদি আপোনালোকে আহে হাউলিলে তেনেহ'লে ভাল হ'ব। আপোনালোকে এনেকৈ চাব পাৰিব, এনেকৈ লটাৰী খেলিব পাৰিব। 25 টকাত এখন এখন বেনেলি, তো তেনেকৈ ছুপাৰ বাইক ল'ব পাৰিব। তো এয়া চবেই এনেকৈ ইয়াত কিনি আছে বহুত, এখন এখন দুখন বহি তেনেকৈ কিনিছে। তো ময়ো কিনি ল'লোঁ 4টা টিকেট। কি হয় নাজানো, মোৰ ওচৰত আছে ছুপাৰ বাইক, তো কিনি লৈছোঁ। তো বাকী আৰু চাম এতিয়া, আহক। এয়া হৈছে হাউলি আপোনালোকৰ লটাৰী। চ' এতিয়া আপোনালোকৰ যোনটো আছে, ইয়াত কৈছে যে ইয়াত গাড়ীও পায় লটাৰীত। চ' ভাল ভাল গাড়ী, BMW টাইপৰ গাড়ী আছে বুলি কৈছে। চ' আমি যাম এতিয়া, আকৌ গাড়ী চামগৈ। ভাল লাগিব চাওঁতে, আহক। এয়া গাড়ী, ইয়াৰ লটাৰী গাড়ী।
ইয়াত আছে আপোনাৰ মাৰুতি চুজুকি এল্টো কুইড তেনেকৈ হুণ্ডাই ইয়াত 16 প্ৰাইজলৈকে আছে 16 প্ৰাইজ এইটো 18 আৰু 19 হয় এইকেইটা চ' এয়া আপোনালোকৰ এইবোৰ চব আপোনাৰ লটাৰী খেলি পেলাই লটাৰীত দিব গাড়ী ইয়াত 19টা প্ৰাইজ আছে চ' হয় ময়ো এটা কিনিম বুলি ভাবি আছোঁ এতিয়া টিকেট চ' এয়া চাওক হাউলিত কি হয় আচলতে অকল ৰাসেই নহয় ইয়াত ৰাসটো এটা মহোৎসৱ মানে আপোনাৰ উৎসৱৰ নিচিনাকৈ হয় য'ত মেলা হয় য'ত লটাৰী হয় য'ত আপোনাৰ চব মানে অসমৰ বিভিন্ন ঠাইৰ পৰা মানুহ আহে মই মাজুলীতো ৰাস চাইছোঁগৈ কিন্তু মাজুলীত এনেকৈ মেলাৰ ওপৰত নহয় তাৰ ৰাস বহুত ভাল কিন্তু এনেকৈ এটা ফেষ্টিভেল টাইপৰ মানে ইয়াত হাউলিত যোনটো ৰাস হয় চ' চাওক ইয়াত টাটা কোম্পানী গাড়ী ইয়াত চব কোম্পানীৰ গাড়ী আছে চ' এটা ফ্ল'ৰে আপোনাৰ চব গাড়ী হৈ আছে ত' চাওক আৰু যদি 25 নৱেম্বৰৰ ভিতৰত আহে তেনেহ'লে আপোনালোকে টিকেট কিনি পেলাই আপোনালোকেও ট্ৰাই কৰিব পাৰিব এইবোৰ গাড়ী আপোনালোকৰ লটাৰীত চ' মই ভালকৈ দেখাই দিছোঁ বেক কেমেৰাত চাই লওক এই গোটেই এৰিয়াটো আপোনাৰ চব গাড়ী আছে এইবোৰ চব প্ৰাইজৰ গাড়ী আপোনাক প্ৰাইজত দিব এয়া চাওক 10 প্ৰাইজ চ' ইয়াত চব আছে হুণ্ডাইৰ পৰা ধৰি পেলাই আপোনালোকৰ যিমান যি গাড়ী হওক হাউলি ৰাস মহোৎসৱ এনেকৈ পাতে ময়ো এইবাৰ ইয়াত প্ৰথম আহিছোঁ ইয়াত কিয়া গাড়ী ইয়াত থাৰ্ড পুৰস্কাৰ এইখন মোৰ ফেভাৰিট গাড়ী হয় জিপ চ' জিপ ফাৰ্ষ্ট পুৰস্কাৰ জিপখন হৈছে ছেকেণ্ড পুৰস্কাৰ ইয়াৰ প্ৰাইজৰ ইয়াৰ ৰাস চাবলৈ যোৱা ৰাস মহোৎসৱৰ আপোনালোকৰ গেটখন চাওক কিমান সুন্দৰকৈ বনোৱা হৈছে আপোনালোকৰ মন গৈছে চাগে ফাৰ্ষ্ট পুৰস্কাৰ কি চাবলৈ ইয়াৰ ফাৰ্ষ্ট পুৰস্কাৰ আছে স্কোডা এইখন গাড়ীৰ ফাৰ্ষ্ট পুৰস্কাৰ এতিয়া বৰ্তমান টিকেট নাইকিয়া কাউণ্টাৰত কিন্তু ব্লেকত ওলাই আছে টিকেট পুৰা মই এইটো টিকেট লোৱা নাই ব্লেকৰ টিকেট সেইকাৰণে নালাগে গাড়ী নালাগে আছে এইফালে আমি সোমাই আহিলোঁ গেটেদি এইফালে এতিয়া ছিংগাৰে গান গাই আছে এয়া এইফালে গান গাই আছে আৰু এইফালে আপোনালোকৰ পূৰ্ণাংগ ৰাসৰ সকলোবোৰ মূৰ্তি এনেকৈ বনাই থোৱা আছে এয়া ভগবান ধুনীয়া পৰিস্থিতি ইয়াত দেখিলে আপোনালোকে ক'ব পাৰিব এয়া কিমান মানুহ হৈছে এইটো বহুত ধুনীয়াকৈ বনাইছে আপোনাৰ শ্ৰীকৃষ্ণৰ ৰাসলীলা এয়া গোপীসকল বহি আছে এইফালে আমাৰ কৃষ্ণ কানাইয়া গোপী নচুৱাই আছে বহুত ধুনীয়াকৈ বনাইছে মজা দিছে চাওক ইয়াত সেতুবন্ধন দেখুওৱা হৈছে সেতুবন্ধনৰ পৰা ধৰি চব আৰু হনুমানৰ ইয়াত দেখুওৱা হৈছে ইয়াত আপোনালোকে যদি ইয়াত হাউলিৰ ৰাস চোৱা নাইকিয়া তেনেহ'লে আপোনালোকে বহুত মিছ কৰি আছে হাউলিৰ ৰাস চাবলৈ আহিব কাৰণ ময়ো আগতে বহুত জেগাত ৰাস চাইছোঁ বহুত জেগাত ঘূৰিও ফুৰিছোঁ কিন্তু মই এনেকুৱা পৰিস্থিতি পোৱা নাই এয়া চাওক এটা ৰাসৰ পৰিস্থিতি চ' ইফালে আছে আপোনাৰ গ্ৰন্থমেলা বহিছে আৰু প্ৰদৰ্শনী বহিছে আৰু ইফালে চাব এটা প্লেটফৰ্মো বনাই দিয়া হৈছে এটা ঘৰে বনাই দিয়া হৈছে অকল প্ৰদৰ্শনীৰ কাৰণে চ' এইফালে আমাৰ ভীষ্ম পিতামহক দেখুওৱা হৈছে ইয়াৰ ৰামায়ণৰ যুদ্ধ দেখুওৱা হৈছে এয়া চাওক
ভীষ্ম সৰসজ্জাত শুই আছে। তো এইফালে চব ৰামায়ণ দেখুওৱা হৈছে। এইফালে কৃষ্ণই আপোনাৰ অৰ্জুনৰ ৰথৰ সাৰথি হিচাপে দেখুওৱা হৈছে। আৰু মই এবাৰ আপোনালোকৰ বেক কেমেৰা দি পেলাই গোটেই ভিউটো এবাৰ ভালকৈ দেখাই দিছোঁ, কিমান ভাল লাগিব। কাষৰ থিম দিছে মানুহে মানুহৰ বাবে, এয়া মানুহৰ বাবে। চ' ইয়াত এয়া দেখাইছে, চাওক এটা ধুনীয়া থিম দিছে। এয়া মানুহ এগৰাকীক ঘৰৰ পৰা উলিয়াই অনা হৈছে। অ'কে, মানুহে বাধা দিছে। চ' তেনেকুৱা এটা থিম দেখুওৱা হৈছে। চ' আপোনালোকে ব্লগটো চাই থাকক গাইজ, কাৰণ আমি এতিয়া হাউলিত আছোঁ। হাউলিৰ পৰা আকৌ নলবাৰী যাম। নলবাৰীটো ৰাস কেনেকুৱা হয় আপোনালোকে জানে, হাউলি আৰু নলবাৰী কিমান ফেমাছ ৰাসৰ কাৰণে। চ' হাউলিটো দেখাম, আপোনালোকৰ নলবাৰীটো দেখাম। চ' আপোনালোকে ভালকৈ চাই থাকিব। এটা বস্তু দেখাম, আপোনালোকে যদি চোৱা নাইকিয়া আজিলৈকে চব দেখিব আৰু আপোনালোকে আহিবলৈ মন কৰিব মানে ইয়াত চাবলৈ। চ' আহক, আৰু আছে বহুত আছে দেখাবলৈ, আহক। এই ভাগ হৈছে আমাৰ হাউলিৰ মণিকূট ভাগ, আপোনালোকে চাই লওক। বহুত সুন্দৰ নামঘৰ। ইয়াত আপোনাৰ দশৱতাৰ আপোনাৰ খোদিত কৰি থোৱা আছে। চ' এয়া বহুত সুন্দৰকৈ হেৰি কৰিছে। এয়া আপোনালোকে দেখিবলৈ পাইছে গুৰুজনাৰ প্ৰতিমূৰ্তি বনাই থৈছে। এয়া শংকৰদেৱ, এগৰাকী মাধৱদেৱ, এগৰাকী দামোদৰদেৱ, এগৰাকী হৰিদেৱ আৰু ভট্টদেৱ আৰু চৈতন্যদেৱ। চ' এনেকৈ প্ৰতিমূৰ্তি বনোৱা হৈছে ইয়াত, বহুত সুন্দৰ দেখাইছে। যোনে বনাইছে তেওঁ ব্ৰিলিয়েণ্ট হ'ব। হৈছে আপোনাৰ মন্দিৰ, বহুত সুন্দৰ মন্দিৰ, চাওক দুমহলীয়াকৈ হৈছে। চ' আমি ভিতৰৰ ভাগ এতিয়া নেদেখাওঁ, জোতা চেণ্ডেলৰ ওপৰত দায়িত্ব দিছে আৰু পকেট মাৰিব সাৱধান, হাতত যেনিবা এটা কৰি এটা নাইকিয়া, কিন্তু এনেকৈ নেদেখাওঁ। কিন্তু চাওক বহুত ধুনীয়াকৈ বনাইছে। ৰাস মন্দিৰ ভাগ যোন ভাগ এই ভাগ হয়, এই ভাগৰ কাষতে আপোনালোকৰ চাওক কিমান ডাঙৰকৈ ৰাধা কৃষ্ণ প্ৰতিমূৰ্তি বনাই দিছে। চ' ইয়াত আপোনাৰ গোটেই ৰাসৰ যিমান হেৰি আছে, কৃষ্ণ ৰাধাই নাচি থকা আৰু গোপীসকলে গা ধুই থকা, কৃষ্ণই ৰাধাই সেয়া ইয়াত ডেন্স কৰি আছে। আৰু এয়া মানে কি হয় আপোনাৰ ৰাসৰ যোনটো কয় পূৰ্ণাংগ ৰাস বুলি, ইয়াৰ গোটেই ভাগ ইয়াত দেখাই দিয়া হৈছে। চ' ভালকৈ দেখাই দিছোঁ আপোনালোকক। গাইজ আকৌ কৈছোঁ, আপোনালোকে যদি আজিলৈকে হাউলিত ৰাস চোৱা নাইকিয়া, আপোনালোকে ৰাস ভালকৈ চোৱা নাইকিয়া, চ' আহিব ৰাস চাব। 25 নৱেম্বৰলৈকে আছে। চ' 25 নৱেম্বৰ আগতো আহিব পাৰিব, নহ'লে অহা বছৰলৈও আহিব। কিন্তু বহুত ভালকৈ পাতে, মানে ইয়াত এখন ডাঙৰ মেলাই বহে আৰু বহুত ভালকৈ পাতে। এইফালে আপোনাৰ দেখিবলৈ পাইছে সেয়া বনাই থৈছে, শ্ৰীকৃষ্ণ সেয়া ওপৰত শুই আছে। চ' এইফালে যুদ্ধ লাগি থকা দৃশ্য আছে। চ' আৰু এইফালে যে এখন গেট আছে, এয়া গেটখন, এই গেটখনৰ ভিতৰেদি যেতিয়া সোমাই যাব, চ' তেতিয়া এখন মেলা পাব। চ' বহুত ভাল। আৰু গাইজ আমাৰ লগত থাকিব আপোনালোক, কাৰণ এতিয়া আমি হাউলিত আছোঁ। হাউলিৰ পিছত আকৌ নলবাৰীলৈ যাম। নলবাৰীটো ৰাস আপোনালোকক দেখাম কেনেকুৱা কি হয়, এটা বস্তু দেখাম, টেনশ্যন নল'ব। আৰু আপোনালোকে আমাৰ লগত থাকক। এতিয়া আহক, এইটো চাওক, এইটো আপোনাৰ এনচিয়েণ্ট আপোনাৰ টাইপত বনাই দিছে এখন গেট। আমাৰ দৌলবোৰত যেনেকৈ থাকে খোদিত কৰা, আমাৰ তাতো আছে মাঘনা দৌল, বহুত ভালকৈ তাতো আছে। চ' বহুত ভালকৈ বনাইছে এইখন গেটৰ। ইফালে চবতে আপোনাৰ ইয়াৰ ফুড ফেষ্ট, আপোনাৰ এনেকৈ কাপোৰ কানি, বেগৰ পৰা ধৰি পেলাই গোটেই বিভিন্ন মেলা বহিছে। আমিও এতিয়া কিবা এটা খাই ল'ম, বহুত ভাল বস্তু দেখিছোঁ। চ' আহক।
এইটো এটা অদ্ভুত মেচিন। ইয়াত অতীত বৰ্তমান ভৱিষ্যত এই হেডফোনত শুনিবলৈ পাব। এই ৰবটটোৱে কৈ দিব বুলি কৈছে। চ' এফালে চব আপোনাৰ মীনা বজাৰ হৈ আছে। এয়া চকৰি, এয়া চকৰি, এইফালে চব এনেকৈ দোকান চোকান বহিছে। ত' গাইজ আপোনালোকে ভাবিছে চাগে ৰাস ক'ত, আমাৰ যেনেকৈ কিছুমান জেগা ৰাস হয় মাজুলী ৰাসৰ নিচিনা। ত' ইয়াত কি হয়, ইয়াত এনেকুৱা ৰাস নহয়, ইয়াত মূৰ্তি ৰাস হয়। আমি যে দেখালোঁ যোনবোৰ প্ৰতিচ্ছবি সেইবোৰে ইয়াৰ ৰাস হয়। ত' এইটো ৰাসটো সেইকাৰণে বহুত দিনলৈকে থাকে। ইয়াত এনেকৈ মেলা বহে আৰু মূৰ্তি ৰাস হয়। এতিয়া আমি নলবাৰী যাম, ব'লক আমি নলবাৰী যাওঁ। আমি এতিয়া নলবাৰী আহি পালোহি, 2টা বাজিছে। চ' আপোনালোকক কৈছিলোঁ নলবাৰী আহি পেলাই দেখাম বুলি। এতিয়া নলবাৰী আহি পালোহি। ইয়াৰ পিছফালে মূৰ্তি আছে কৃষ্ণ আৰু অৰ্জুনৰ ৰথৰ। চ' এতিয়া আমি ভিতৰলৈ যাওঁ। এয়া মূৰ্তি ৰাস ইয়াতো। এয়া ৰাধা কৃষ্ণ। এইফালে আছে আপোনাৰ এয়া কৃষ্ণৰ ৰাসলীলা। কৃষ্ণ ইয়াৰ পূৰ্ণাংগ ৰাসলীলা হয়। মানুহ কমিছে, ৰাতি 2টা বাজিলে। বাট ইয়াত বন্ধ কৰি নিদিয়ে, হাউলিত বন্ধ কৰি দিলে অথনি। ইয়াত শ্ৰীকৃষ্ণৰ দশাৱতাৰ দেখুওৱা হৈছে। মৎস্য, কুৰ্ম, নৰসিংহ, বৰাহ তেনেকৈ বহুত ধুনীয়াকৈ ইয়াত বনোৱা হৈছে। এয়া দশাৱতাৰ। পূৰ্ণ অৱতাৰ শ্ৰীকৃষ্ণৰ। আমাৰ এইভাগ শিৱ মন্দিৰ আছে, শিৱ মন্দিৰ ভাগ এয়া। চ' ইয়াৰ কাষতে বহুত ইণ্টাৰেষ্টিং আৰু এটা মূৰ্তি আছে। এয়া চাওক কি বাৰু, এয়া হৈছে বলবম। যোনে শিৱ ভক্তসকলে গম পাব বলবম কি। এয়া হৈছে বলবম। বাকী ইয়াত আপোনাৰ শ্ৰীকৃষ্ণ সকলো দেখুওৱা হৈছে। গোপৰ বিষয়ে শ্ৰীকৃষ্ণৰ বনগমন। অ'কে, ইয়াত শ্ৰীকৃষ্ণ যেতিয়া বনলৈ গমন কৰিছিলে তাৰ প্ৰতিমূৰ্তি হয়। চ' বলভদ্ৰ মুখ বুলি ইয়াত এইটো বনাইছে। চ' তেনেকৈ বকাসুৰ বধটো গম পাওঁৱেই চবেই। এয়া বকাসুৰ বধৰ সেয়া পিকচাৰ আছে, মানে মূৰ্তিকৈ বনাইছে। ইয়াৰ মূৰ্তি ৰাস হয়। আপোনাৰ বৈকুণ্ঠ দৰ্শন বহুত ধুনীয়াকৈ বনাইছে এইটো। এয়া চাওক বৈকুণ্ঠ দৰ্শন দিছে। আৰু ইয়াত গোপীসকলৰ কাত্যায়নী ব্ৰত। অ'কে, চ' এনেকৈ গোটেইখিনি আপোনাৰ মূৰ্তিৰে সৈতে গোটেই ৰাসটো ইয়াত দেখাই দিয়া হৈছে কেনেকৈ হয়। আৰু আছে এইফালে আমি যাম এতিয়া। এয়া পুতনা বধ, এয়া পুতনা। আৰু এইফালে অসুৰ এটা আছে, মই ধৰিব পৰা নাই অসুৰটো কি হয়। চ' এয়া পুতনা বধৰ দৃশ্য। বিৰহৰ ব্যথিত। আৰু এইফালে আপোনাৰ ধৰিব পৰা নাই কি হয়। পুনৰ মিলন। চ' শ্ৰীকৃষ্ণক আকৌ লগ পাইছিলে গোপীসকলে, তাৰ মূৰ্তি হয়। এইফালে আপোনাৰ ব্ৰহ্মৰূপ দৰ্শন হয় শ্ৰীকৃষ্ণৰ। চ' তেনেকৈ গাইজ এই গোটেই লাইনটো আপোনালোকে দেখিবলৈ পাইছে। এই গোটেই লাইনটো এনেকৈ মূৰ্তি দৰ্শন কৰি পেলাই গোটেই ৰাসখন মানে কৈ দিয়া হৈছে। বোমাখুৰ। অ'কে, এইটো অসুৰ আছিলে বুলি মই গমো নাপাওঁ, দেখা নাছিলোঁ আগতে, আজি প্ৰথমবাৰ দেখিছোঁ। এইটো হৈছে আপোনালোকৰ নৰক বধ। চ' কৃষ্ণই নৰক বধো কৰিছিলে। ৰাম ভক্ত হনুমান। অ'কে, ময়ো ভক্তই হনুমান। গাইজ 2টা বাজিলে, চ' মানুহ বহুত কম, নহ'লে অকণমান সোনকালে অহা হ'লে
কিন্তু তাতো আমি চাই অহা হৈছে, সেইটো কাৰণে দেৰি হৈছে। এতিয়া মানুহ নাইকিয়া, ভালো হৈছে, ভালকৈ দেখাব পাৰিছোঁ। এখন বাগিচা আছিলে ইয়াতে, চ' ইয়াত কৃষ্ণৰ পৰা মূৰ্তি বনাই দিছে, বহুত ভাল দেখাইছে। চাওক, চবতকৈ ভাল লাগিছে বুলি ক'লে মোৰ এইটোৱেই লাগিছে মোৰ। ইয়াত এনেকৈ ডাইৰেক্ট কৃষ্ণৰ মূৰ্তি বনাই দিছে। চ' এইখন হৈছে মেইন গেট, ইয়াৰ পৰা প্ৰৱেশ আছিলে। চ' গাইছ, এতিয়া আমি যাবলৈ ওলালোঁ। আপোনালোকে প্লিজ ছাবস্ক্ৰাইব কৰিব চেনেলটো, আৰু লাইক আৰু শ্বেয়াৰ কৰিব, আৰু লগতে বেল বটনটো দবাই দিব। থেংক ইউ, জয় হিন্দ।